পঞ্চম ষাণ্মাসিকৰ প্ৰথমটো ক্লাছলৈ বুলি একেদিন কলেজে আহি আছিলোঁ যদিও মানে 15 আগষ্টৰ কাৰণে পেৰেড কৰিবলৈ গ্ৰাউণ্ডলৈ গৈছিলোঁ। সেইবাবে ক্লাছকেইটা মিছ হৈ গৈছিল আৰু আজি একদম আমাৰ গেংটো আহি গৈছে আৰু ইহঁতে বোলে এটা ক্লাছ মিছ নকৰে। ময়ো বোলো তহঁতৰ জোৰে মোৰো জোৰ যিহেতু থোলাদগৰে আহিছোঁ আজি। আৰু এয়া হৈছে চেন্নাই এক্সপ্ৰেছৰ ট্ৰেইন মানে ফাৰ্ষ্ট চেমৰ জুনিয়ৰসকল দেই ৰাইজ মানে প্ৰথম কেইদিনটো একদম আহিবই তৰা নৰা ছিঙি এক্সপ্ৰেছ ট্ৰেইনৰ নিচিনাকৈ সেইকাৰণে ক'লোঁ আকৌ। আৰু মই এতিয়া যাব লৈছোঁ আমাৰ অসমীয়া ডিপাৰ্টমেণ্টলৈ বুলি যিহেতু আমাৰ ক্লাছ আছে আৰু 5টা চিৰি বগাই বগাই যাব লাগিব ক্লাছৰুমলৈ আৰু যদিহে কেতিয়াবা ছাৰ মেমহাত সোমাই একদম ফেফেনি লাগি যায়। আৰু এয়া হৈছে আমাৰ বকুল নগৰী 103 নম্বৰ কথা সন্ধ্যাৰ কথাটো নহয় দে আকৌ ৰাইজ এয়া ক্লাছ লাষ্ট কৰিলোঁ একদম ক্লাছ কৰি আকৌ ঘৰলৈ যাবলৈ বুলি উভতিলোঁ। তেতিয়া মনত পৰিলে যে মোৰ কিবা কিবি কাম আছে কাৰ্যালয়ত গতিকে কাৰ্যালয়লৈ যাওঁ বুলি ভাবিলোঁ আৰু কাৰ্যালয়লৈ গ'লোঁ। প্ৰথমতে আইডেণ্টিটিখন ফিল আপ কৰি ল'লোঁ তাৰপিছত স্কলাৰশ্বিপৰ কিবা কিবি কৰি কিনে একদম জমা দিলোঁ আৰু আইডেণ্টিটিখন চাইন মাৰিবৰ কাৰণে দিছিলোঁ এডমিশ্যন লোৱাৰ পৰা। পিছত চাইনটো নামাৰে বোলে এতিয়া বোলে সেইবিলাক কাম কৰাই নাই। তাৰপিছত পিছে ঘৰলৈ যাওঁ বুলি ভাবিলোঁ। পিছত ঘৰলৈ আহোঁতে আৰু এটা বস্তু দেখিলোঁ যে 10 টকীয়া বাইদেউগৰাকী আহিছে মানে ম'ম' আৰু চাওমিনৰ একদম খাওঁ বুলি ভাবিলোঁ এহেঁতেও ক'লে খাওঁ বুলি গতিকে যাওঁ বুলি ক'লোঁ আৰু ম'ম' আৰু চাওমিন খাওঁ বুলি আমি বাইদেউগৰাকীক ক'লোঁ আমাক বহিব দিলে। তাৰপিছত একদম ধুনীয়াকৈ আমাক ম'ম' আৰু চাওমিন নিদিলে। খোৱাৰ পিছত কি হ'ব ৰাইজ আমাক চুপটো দিব পাহৰিলে সেইকাৰণে একদম খুজি কিনে আকৌ ৰাস্তাতে ৰ'দতে খাইছোঁ। খাই কিনে এইফালে একদম সূৰ্য মামাই চুমা দিছে সূৰ্য মামাৰ পৰা চুমা লৈ আহি আছোঁ খোজকাঢ়ি ভেবাঘাটলৈ বাছ আস্থানলৈ। তাৰপাছত মামাই দিয়া গাড়ীখন এৰি থৈ কিনে আমি মানে বাছৰ হিন্দী মানুহৰ গালি খাই মানে যাবৰ কাৰণে আমি ৰখি থাকোঁ আকৌ থিয় হৈ ৰাইজ অন্যটা ভিডিঅ' লগ পোৱাৰ আশা ৰাখিলোঁ বাই।